ৰাতি যদি ভাত অলপ বাচি যায় সেয়া আমি পঁইতা ভাত বনাই খাওঁ। ৰাতিপুৱা যদি আপোনাৰ ৰুটি এটা বনাব লগা হয় তাত ঘি বা মিঠাতেল দিয়া নহয়, সেয়া ৰুটি বনোৱা হয় শুকান ৰুটি। সোণটো আমি গোটেই জীৱনত এবাৰ কেতিয়াবা বিয়া পাতিলে কিনো, কেতিয়াবা পাৰিলে সেইটো স্কিপ কৰি দিওঁ। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপুনি এটা কথা জানি হয়তো আচৰিত হ'ব, আমাৰ ঘৰৰ মানুহবিলাক কিমানেই চিপচ, সোণ কিনাটো বাদ দিয়ক, নিজে জন্ম দিয়া পোৱালিটোকে সেইটো বাবে মৰমতে সোণ বুলি নাম দি লৈছে। মানে নিজৰ সন্তানটোকে চাই চাই সোণৰ ফিলিংছ লৈ থাকে। ক'ৰ সোণ? আমাৰ ঘৰবিলাকত সোণ চোৰে চুৰ কৰিলে ষ্টীলৰ বাতি এটা নাপাব, সোণ ক'ৰ পৰা? আমাৰ সোণ কিনাই নহয়। এই সোণ চোণবিলাক ডাঙৰ মানুহৰ কথা, আমাৰ কাৰণে নহয়। আমাৰ কাৰণে বেলেগ কিবা গাইডলাইনছ আছে যদি কওক। বিদেশ ভ্ৰমণ কেতিয়াবা জিলাটোৰ বাহিৰে হৈ নাপাওঁ। আৰু মিঠাতেল বা খোৱা তেলখিনি বাৰু কথাই কৈছে, এপোৱা তেলেৰে আমি এসপ্তাহ চলি দিওঁ। এই গাইডলাইনবিলাক আচলতে আমাৰ কাৰণে নহয়। আৰু আমি 10 টকাৰ পেট্ৰল ভৰাওঁ, কেতিয়াবা 20 টকা 30 টকাৰ পেট্ৰল ভৰাওঁ। এই গাইডলাইনবিলাক আমাৰ বাবে নহয় নহয়। এই গাইডলাইনবিলাক যে দিছে প্ৰধানমন্ত্ৰী মহোদয়, এই গাইডলাইনবিলাক সেই ডাঙৰ ডাঙৰ মানুহবিলাকৰ বিষয়ে। ক'ৰবালৈ ওলাই গ'লে এচিটো চলাই পিনি এখন কাৰত এটা মাত্ৰ মানুহ যায়, তেনেকুৱা মানুহৰ কাৰণে। আমি মেজিকত উঠি যোৱাবিলাকৰ কাৰণে এইটো গাইডলাইন নহয়। আৰু ৱৰ্ক ফ্ৰম হোম, চালা আমি গোটেইবোৰ বেকাৰ, কিহৰ ৱৰ্ক ফ্ৰম হোম? আমি ঘৰৰ পৰাই কাম কৰি আছোঁ, ঘৰতেই গালি খাই আছোঁ। আৰু ডাটাৰ দাম কিমান হ'ল আপুনি গম পায়? 1 GB ডাটা যদি পেক এটা ভৰাও নহয়, সেইটো ৰাতিপুৱালৈ নিজে নিজে শেষ হৈ যাব যদি মই ইউজো নকৰোঁ। এইবিলাক চাব অলপ, তেতিয়াহে আমি কৰিব পাৰিম। এইটো গাইডলাইন আমাৰ বাবে নহয় দেই। এইটো গাইডলাইন সেই তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ বাবে। আমাৰ চিন্তাৰ কোনো কাৰণ নাই। আমি এতিয়াও এনেকুৱা, ভৱিষ্যতেও এনেকুৱা, এনেকৈয়ে মৰিম আমি। আমি খোৱা তেল বচাই দেশৰ অৰ্থনীতি ডেভেলপ কৰিব নোৱাৰোঁ। আমি অলৰেডি যিমান কমাব লাগে সিমানটো কমাই থৈছোঁ, নে কি কয় বন্ধু বান্ধৱীসকল? আৰু যিসকলে অভাৰ ইউজ কৰে তেখেতসকলৰ কথা বেলেগ, তেখেতসকলে কমক। দেশৰ এতিয়া বিপদ পৰিছে, অকণমানতো আপোনালোকে ছেক্ৰিফাইচ কৰিবই লাগিব। অতদিনে আমি কৰিয়ে আছোঁ, এতিয়া আপোনালোকে কৰক।